অন্তৰ্বাস খুলিলেহে পৰীক্ষা দিব পাৰিব। পৰীক্ষা কেন্দ্ৰত অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাইছে। কথা মতেই 90% ছাত্ৰীয়ে খুলিলে অন্তৰ্বাস। ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা নীট পৰীক্ষাত হাৰাশাস্তি কৰাৰ অভিযোগ। পৰীক্ষাৰ নামত শিক্ষাৰ্থীসকলক পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক কৰ্মচাৰী আৰু বিষয়াসকলে তেওঁলোকৰ অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাৰ স্থান কেৰালাৰ কোল্লাম জিলাত। জিলাখনত এটা পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে। উত্তৰাকাৰা আৰক্ষী থানাত এগৰাকী ছাত্ৰীৰ অভিভাৱকে দাখিল কৰা প্ৰতিবেদন অনুসৰি কেৰালাৰ মাৰ্থুমা ইনষ্টিটিউট অৱ ইনফৰমেশ্যন টেকনলজি চেণ্টাৰত নীট পৰীক্ষাত অৱতীৰ্ণ হোৱা মহিলা প্ৰাৰ্থীসকলক কৰ্তৃপক্ষই তেওঁলোকৰ অন্তৰ্বাস আঁতৰাবলৈ নিৰ্দেশ দিছিল। অন্যথা তেওঁলোকক পৰীক্ষাগৃহত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। কৰ্তৃপক্ষৰ মতে অন্তৰ্বাস হুকটো মেটেল ডিটেক্টৰত ধৰা পৰিছিল। সেইকাৰণে পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ অন্তৰ্বাস আঁতৰাই পৰীক্ষাগৃহত প্ৰৱেশ কৰিবলৈ আদেশ দিছিল। কিন্তু ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ নিৰ্দেশনাৱলীত অন্তৰ্বাসৰ ওপৰত কোনো আপত্তি নাই। এই সমগ্ৰ ঘটনাক লৈ এখন পত্ৰত কেৰালাৰ শিক্ষামন্ত্ৰী আৰ বিন্দুৱে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ পৰা ঘটনাটোৰ বিৱৰণ বিচাৰিছে।